লতা মংগেশকাৰৰ ঘৰ এইটো এই এণ্টিলিয়া হৈছে ভাৰতৰ মুম্বাই কোটিপতিশালীৰ এটা ব্যক্তিগত বাসগৃহ। ইয়াতে ভাৰতীয় বিখ্যাত কোটিপতি মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালৰ বাসগৃহ হয়। এই প্ৰাচীন মন্দিৰটো ইয়াৰ ভক্ত আৰু সমগ্ৰ বিশ্বৰ তীৰ্থযাত্ৰীসকলৰ বাবে সান্তনা বিচাৰি পোৱাৰ বাবে এক পূজাস্থলী হয়। অফ ইণ্ডিয়া লোকে লোকাৰণ্য দৈনিক হাজাৰ হাজাৰ এনেদৰে মানুহ আহি থাকে বুলি আমি গম পাইছোঁ। আৰু এইফালে লগতে আছে তাজ হোটেল। এইখন তাজ হোটেল। এয়া হৈছে নৰিমান পইণ্ট। আৰ্ট ডেকো অট্টালিকাৰে আবৃত প্ৰমেনেড মেৰিন ড্ৰাইভৰ শেষত এই অঞ্চলটো অৱস্থিত হয়। নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ এয়া মুম্বাইৰ দ্বিতীয় দিনা আৰু আজি আমি এই দ্বিতীয় দিনা যাবলৈ ওলাইছোঁ সিদ্ধিবিনায়ক মন্দিৰ আৰু তাৰপিছতে যাম গেটৱে অফ ইণ্ডিয়া। আৰু যদি সময় হয় যিমান পাৰোঁ চাবলৈ চেষ্টা কৰিম। আৰু আমি কি কি চালোঁ সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিম। এয়া হৈছে মাটুংগা। মাটুংগা এনে এখন ধুনীয়া ঠাই য'ত নৱৰাত্ৰিৰ সময়ত মাটুংগা পূবৰ মন্দিৰসমূহ ধৰ্মীয় উদ্যম আৰু ভক্তিৰ কেন্দ্ৰবিন্দু হৈ পৰে। আমি গৈ থকা বাওঁফালে আপোনালোকে দেখিবলৈ পাইছে এখন শিৱাজী পাৰ্ক। আমি বাহিৰৰ পৰাই দেখুৱাইছোঁ, কিয়নো ভিতৰত আমি এতিয়া গৈ দেখুৱাবলৈ আমাৰ সময় নহ'ব। গতিকে লতা মংগেশকাৰৰ ঘৰ এইটো না? এইটো আছিলে প্ৰভুকুঞ্জ, য'ত লতা মংগেশকাৰ বাস কৰিছিলে। আমি আপোনালোকক বাহিৰৰ পৰাই দেখুৱালোঁ। এইটো আমাৰ সন্মুখত দেখিছে আপোনালোকে এণ্টিলিয়া। এই এণ্টিলিয়া হৈছে ভাৰতৰ মুম্বাই কোটিপতিশালীৰ এটা ব্যক্তিগত বাসগৃহ। ইয়াতে ভাৰতীয় বিখ্যাত কোটিপতি মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালৰ বাসগৃহ হয়। আমি এতিয়া সিদ্ধিবিনায়ক মন্দিৰৰ সন্মুখত উপস্থিত হৈছোঁহি। ইয়াত আমি দেখা পাইছোঁ ইয়াতে মন্দিৰৰ বাবে যি সামগ্ৰীৰ প্ৰয়োজন সকলোবোৰ সামগ্ৰী ইয়াতে উপলব্ধ। ইয়াৰ পৰাই ল'ব পাৰি। ফল মূল মিঠাই যিমান য'ত বস্তু লাগে আপোনালোকে ইয়াৰ পৰাই ল'ব পাৰে। আৰু জোতা চেণ্ডেল খুলি ৰাখিবৰ কাৰণে ইয়াত সুব্যৱস্থা কৰি ৰাখিছে। অৰ্থাৎ আমি য'ৰ পৰা পূজাৰ বাবে সামগ্ৰীসমূহ ল'ম তাতেই আমাৰ জোতা চেণ্ডেলবোৰ ৰাখি থ'ব পৰা সুব্যৱস্থা কৰি থৈছে। সিদ্ধিবিনায়ক মন্দিৰ প্ৰভাদেৱীত অৱস্থিত। প্ৰভাদেৱীত অৱস্থিত শ্ৰী সিদ্ধিবিনায়ক মন্দিৰ বৃহত্তৰ মুম্বাইৰ ডিজায়াৰ ফুলফিলিং শ্ৰাইন হিচাপে অতি বিখ্যাত আৰু প্ৰিয়। এই প্ৰাচীন মন্দিৰটো ইয়াৰ ভক্ত আৰু সমগ্ৰ বিশ্বৰ তীৰ্থযাত্ৰীসকলৰ বাবে সান্তনা বিচাৰি পোৱাৰ বাবে এক পূজাস্থলী হয়। শ্ৰী সিদ্ধিবিনায়ক গণপতি মন্দিৰ গণেশৰ প্ৰতি উৎসৰ্গিত মন্দিৰ হয়। মন্দিৰটোত সিদ্ধিবিনায়কৰ বাবে মন্দিৰৰ সৈতে এটা সৰু মণ্ডপ আছে। কাঠৰ দুৱাৰত অষ্টবিনায়কৰ প্ৰতিমূৰ্তি খোদিত কৰা হৈছে। পৰিসীমাত হনুমান মন্দিৰো আছে। মন্দিৰৰ বাহিৰৰ অংশত এটা গম্বুজ আছে, যিটো সন্ধিয়া একাধিক ৰঙেৰে পোহৰাই তোলা হয় আৰু কেইঘণ্টামানৰ মূৰে মূৰে সেইবোৰ সলনি হৈ থাকে। শ্ৰী গণেশৰ প্ৰতিমূৰ্তি গম্বুজৰ ঠিক তলত অৱস্থিত। স্তম্ভবোৰত অষ্টবিনায়কৰ প্ৰতিমূৰ্তি খোদিত কৰা হৈছে। এই মন্দিৰলৈ দৈনিক হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈ থাকে বুলি ইয়াৰ স্থানীয় লোকসকলৰ পৰা জানিব পাৰিছোঁ। গতিকে আপোনালোকে যদি কেতিয়াবা আহে মুম্বাইলৈ এই মন্দিৰটো দৰ্শন কৰিবলৈ নাপাহৰিব।
আমি এতিয়া সিদ্ধিবিনায়ক মন্দিৰৰ পৰা আহি আছোঁ আৰু এতিয়া গৈ আছোঁ গেটৱে অফ ইণ্ডিয়া চাবলৈ। মুম্বাই মহানগৰখনত সকলোফালেই ফ্লাইঅভাৰবোৰে সংযোগ কৰি ৰাখিছে, সেয়েহে বৰ বেছি সময় ৰ'ব লগা হোৱা নাই। বন্ধুসকল, এইখন হৈছে মেৰিন ড্ৰাইভ। আমি কিন্তু বহুত সুন্দৰকৈ দেখিছোঁ আৰু বহুত ধুনীয়া, কিন্তু আপোনালোকে চাগে ভিডিঅ'ত বৰ বেছি ভালকৈ দেখা নাপাব। আমি এতিয়া এয়া গেটৱে অফ ইণ্ডিয়া পাইছোঁহি আৰু অলপ দূৰ আছে। এইখিনিতে টেক্সিৰ পৰা নামিলোঁ, নামি এইখন আমি খোজকাঢ়ি যাম। চ' এইটো প্ৰথম অভিজ্ঞতা হ'ব গেটৱে অফ ইণ্ডিয়া চোৱা, আৰু বম্বে অহাও ফাৰ্ষ্ট অভিজ্ঞতা। আগতে কোনোদিন অহা নাই, গতিকে পৰিৱেশ চাওঁ। আমি এতিয়া গেটৱে অফ ইণ্ডিয়াৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। গৈ আছোঁ ভিতৰলৈ। এয়া চাওক, এইটো গেটৱে অফ ইণ্ডিয়া। লোকাৰণ্য, দৈনিক হাজাৰ হাজাৰ এনেদৰে মানুহ আহি থাকে বুলি আমি গম পাইছোঁ। এয়া চাওক আপোনালোকে। আৰু এইফালে লগতে আছে তাজ হোটেল। এইখন তাজ হোটেল। ইণ্ডিয়া গেটৰ সম্পূৰ্ণ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। গেটৱে অফ ইণ্ডিয়াৰ পৰা আহি থাকোঁতে আমি এইখিনিতে এটা সুন্দৰ মুহূৰ্ত দেখিলোঁ এজাক পাৰ চৰাইৰ সৈতে। গতিকে আপোনালোকক তাৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিলোঁ। মুম্বাইত আহিছোঁ যেতিয়া ইয়াৰ লোকেল খাদ্য সম্ভাৰ কিছু জুতি ল'বই লাগিব। গতিকে আমি দোচা দেখিছোঁ ফুটপাথতে বনাই থকা, গতিকে আমিও অৰ্ডাৰ দিলোঁ। আমি এতিয়া দোচা খাম আৰু এয়া খাই লৈ তাৰপিছত আমি যাম নেৰিমান পইণ্ট যাম, যিটো এটা সুন্দৰ লোকেশ্যন হয়, খুবেই ভাল লাগে। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বচোন। এয়া হৈছে নৰিমান পইণ্ট, মুম্বাই। ইয়াত উচ্চমানৰ কাৰ্যালয় আৰু উচ্চমানৰ হোটেল আছে, যিবোৰ সাগৰৰ ফালে মুখ কৰা বাৰত সূৰ্যাস্তৰ পানীৰ বাবে অধিক জনপ্ৰিয়। ইয়াতেই পৰীক্ষামূলক থিয়েটাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংগীত অভিনয় আয়োজন কৰা নেশ্যনেল চেণ্টাৰ ফৰ দ্য পাৰফৰ্মিং আৰ্টছ আৰু আধুনিক দৃশ্য কলা প্ৰদৰ্শন কৰা পিৰামাল আৰ্ট গেলাৰী আছে। আৰ্ট ডেকো অট্টালিকাৰে আবৃত প্ৰমেনেড মেৰিন ড্ৰাইভৰ শেষত এই অঞ্চলটো অৱস্থিত হয়। বন্ধুসকল, আজিলৈ ইমানেই আছিল। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি অনুৰোধ জনালোঁ। ধন্যবাদ।